মেঘালয় আহিছোঁ আৰু কোচিং ক্লাছ যেটো আমাৰ চলি আছে হাগ্ৰামা ছাৰৰ নিৰ্দেশত আমাৰ পাৰ্টিয়ে বিভিন্ন বিদ্যালয়ত মানে পাঠদান কৰাই আছে আৰু আজি আমি তামুলপুৰলৈ মানে ভিজিট কৰিব আহিছোঁ চাবলৈ আহিছোঁ ছাত্ৰ ছাত্ৰীক আৰু আহি খুবেই ভাল লাগিছে যথেষ্টখিনি ল'ৰা ছোৱালী আমাৰ ফ্ৰী সামাৰ কোচিং কেম্প তাতে মানে সকলোৱে অংশগ্ৰহণ কৰিছে আমাৰ হাগ্ৰামা ছাৰৰ এটা সপোন আছে যে আমাৰ বিটিচি অঞ্চলৰ ল'ৰা ছোৱালী যাতে ভৱিষ্যত তেওঁলোকৰ মানে ভৱিষ্যতত যাতে মানৱ সম্পদ হিচাপে গঢ় দিব পাৰোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যাতে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যাতে ভাল ফলাফল কৰিব পাৰে ভৱিষ্যতত যাতে ডক্টৰ ইঞ্জিনিয়াৰ বা বিভিন্ন মানে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যাতে আমাৰ ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰিব পাৰে ডাঙৰ ডাঙৰ অফিচাৰ হ'ব পাৰি উদ্দেশ্য লৈ পেলাই হাগ্ৰামা মহিলাৰী ছাৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে আৰু এই মানে গৰম বন্ধৰ সময় যাতে আমাৰ ছাত্ৰ ছাত্ৰী এনে সময় নষ্ট নকৰে তাৰ কাৰণে তাৰ প্ৰতি লক্ষ্য ৰাখি হাগ্ৰামা ছাৰে আজি বিটিচিৰ বিভিন্ন বিদ্যালয়সমূহত আমাৰ এক্সপাৰ্ট কিছুমান টিচাৰ সকলক লৈ পেলাই মেইনলি তিনিটা সাবজেক্ট মেথ সায়েন্স আৰু ইংলিছ লগতে ইংলিছ গ্ৰামাৰ এই সাবজেক্টবিলাকক মানে পাঠদান কৰাই আছে সো ইয়াৰ কাৰণে আজি আমি তামুলপুৰৰ আহি মানে দেখিলোঁ ছাত্ৰ ছাত্ৰী তেখেতসকলে মানে ভালে ভালে মানে ক্লাছবিলাক কৰি আছে আমি আশা ৰাখিম যে তামুলপুৰ অঞ্চলৰ পৰা অহা বছৰ মেট্ৰিক পৰীক্ষাত যাতে টপ 10 পজিশন পাবলৈ সক্ষম হয় কাৰণ আমাৰ চৰকাৰখনে এটা ঘোষণা কৰি থৈছে যিসকলে আমাৰ বিটিচি অঞ্চলৰ পৰা টপ 10 পজিশন পাবলৈ সক্ষম হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত চৰকাৰী বিদ্যালয়সমূহৰ পৰা তেনেকা ল'ৰা ছোৱালীক আমাৰ শিক্ষা বিভাগৰ পৰা 5 লাখ টকা আৰ্থিক পুৰস্কাৰ দি পেলাই সম্বৰ্ধনা জনা হ'ব মাতৃভাষা এমআইএল সাবজেক্টত যিসকলে 100 মানে নাম্বাৰ পাবলৈ সক্ষম হ'ব তেনেকা ছাত্ৰ ছাত্ৰীসকলক 3 লাখ টকা আমাৰ শিক্ষা বিভাগৰ পৰা ল'ৰা ছোৱালীক মানে পুৰস্কৃত কৰিব আৰু তেখেতসকলক মানে সম্বৰ্ধনা জনা হ'ব আমি যোৱা মাহত জিলা ওয়াইজত আমাৰ পাৰ্টি লেভেলৰ পৰা আমি সকলো ল'ৰা ছোৱালীক যিসকলে জিলা ভিত্তিত টপ 10 পজিশন পাইছিলে তেখেতসকলক আমি 20000 টকা নগদ ধন দি পেলাই আমি সম্বৰ্ধনা জনাইছিলোঁ অহা বছৰত থাকিব বাহাল থাকিব এইবিলাক কাৰ্যসূচী সো শিক্ষাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ গঠন কৰাৰ লগে লগে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তেখেতে আমাৰ বিটিচিৰ শিক্ষাৰ মানদণ্ড মানে উচ্চ পৰ্যায় নিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে হয় মই তিনিটা স্কুলত ভিজিট কৰিছোঁ ইতিমধ্যে ছাত্ৰ ছাত্ৰী সহৰি ভালে পাইছোঁ আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰিছোঁ মই তেওঁলোকে কেনেকা পাইছে আৰু ভৱিষ্যত কি হ'ব বিচাৰিছে দিনত মানে কিমান ঘণ্টা পঢ়ি আছে মেট্ৰিকত মানে ভাল ৰিজাল্ট পাবৰ কাৰণে টপ 10 পাবৰ কাৰণে কি ধৰণে পঢ়িব লাগে বিভিন্ন কথাবিলাক মই আমাৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰ লগত মই কথা পাতিছোঁ আৰু তেখেতসকলক পঢ়িবৰ কাৰণে উৎসাহ দিছোঁ ইতিমধ্যে বোৰ্ড স্কুলত টিচাৰ নাই আপোনালোকৰ চৰকাৰে টেডৰ এপইণ্টমেণ্ট দিবৰ কাৰণে আমাৰ চৰকাৰে ৰেডি মেৰিট লিষ্ট গোটেই ৰেডি হৈ গ'ল কিন্তু হাইকোৰ্টে এটা ৰায় দিছে যে এনআইএছ কৰা ছাত্ৰ ছাত্ৰীসকলে মানে হাইকোৰ্টত কেছ দিয়াৰ কাৰণে টেডৰ মানে এপইণ্টমেণ্ট দিব পৰা নাই সো তিনিটামান হিয়াৰিং যোৱাৰ পিছত আমাৰ ইএম ডাঙৰীয়া কৈ আছে টেডৰ মানে যিটো মেৰিট লিষ্ট সেইটো আমি দিব